নমস্কাৰ আপোনালোক সকলোকে মই মোৰ ইউটিউব চেনেল এডুকেশ্যন এণ্ড এণ্টাৰটেইনমেণ্টলৈ স্বাগতম জনাইছোঁ। পুৰণি আৰু নতুন পেঞ্চন ব্যৱস্থা প্ৰচলন সম্পৰ্কীয় বিষয়বোৰে ৰাজ্যখনৰ কৰ্মচাৰীসকলৰ মাজত মিশ্ৰিত প্ৰতিক্ৰিয়া সৃষ্টি কৰাৰ সময়তে চলিত অসম বিধানসভাৰ অধিৱেশনত বিৰোধী বিধায়ক অখিল গগৈ ডাঙৰীয়াই ৰাজ্যৰ সকলো কৰ্মচাৰীৰ বাবে পুৰণি পেঞ্চন ব্যৱস্থা প্ৰচলন কৰিব লাগে বুলি সজৰে দাবী উত্থাপন কৰে। অসমৰ চৰকাৰী কৰ্মচাৰীসকলে পূৰ্বৰ পৰা অৱসৰকালীন জীৱনৰ বাবে চৰকাৰী পেঞ্চন লাভ কৰি আহিছিল। কিন্তু 2005 চনৰ 1 ফেব্ৰুৱাৰীৰ পৰা শিক্ষক কৰ্মচাৰীসকলৰ বাবে অসমত পুৰণি পেঞ্চন ব্যৱস্থাৰ পৰিৱৰ্তে নতুন ৰাষ্ট্ৰীয় পেঞ্চন ব্যৱস্থা NPS আৰম্ভ হ'ল আৰু কৰ্মচাৰীসকলৰ অৱসৰকালীন জীৱনৰ সামাজিক সুৰক্ষা নাইকিয়া হ'ল। ফলত চৰকাৰী কৰ্মচাৰীসকলে ভৱিষ্যত জীৱনৰ সুৰক্ষা বিচাৰি নতুন পেঞ্চন ব্যৱস্থাৰ পৰিৱৰ্তে পুৰণি পেঞ্চন ব্যৱস্থা বিচাৰি আন্দোলনত নমা দেখা গৈছে। আনহাতে ভাৰত তথা অসম চৰকাৰে ঘোষণা কৰিছে যে সংযুক্ত পেঞ্চন ব্যৱস্থা প্ৰৱৰ্তন কৰা হ'ব, কিন্তু কৰ্মচাৰীসকল আৰু তেওঁলোকৰ সংগঠনসমূহ এই নতুন ব্যৱস্থাক লৈও সন্তুষ্ট নহয়। অসমৰ চৰকাৰী কৰ্মচাৰীসকলৰ ভৱিষ্যত সুৰক্ষাৰ বাবে আৰু জীৱনৰ কৰ্মঠ সময়খিনি চৰকাৰী তথা ৰাজহুৱা জীৱনৰ কাৰণে সমৰ্পণ কৰাৰ স্বীকৃতি স্বৰূপে অসমৰ সকলো চৰকাৰী শিক্ষক কৰ্মচাৰীৰ বাবে পুৰণি পেঞ্চন ব্যৱস্থা OPS প্ৰৱৰ্তন কৰাৰ প্ৰস্তাৱ অসম বিধানসভাত গ্ৰহণ কৰোৱা হওক। বিধায়ক গগৈ ডাঙৰীয়াই NPS আৰু EPS ব্যৱস্থাৰ মাজত থকা পাৰ্থক্য সম্পৰ্কত নিজৰ যুক্তি দাঙি ধৰি সদনত কয় যে মই মোৰ প্ৰস্তাৱটোৰ সপক্ষে কিছু বক্তব্য দাঙি ধৰিব খুজিছোঁ। উপাধ্যক্ষ ডাঙৰীয়া, ইয়াৰ পূৰ্বেও মই দুবাৰ কিয় NPS নালাগে আৰু কিয় OPS লাগে এই সম্পৰ্কে বক্তব্য আগবঢ়াইছিলোঁ। কেন্দ্ৰীয় চৰকাৰে ইতিমধ্যে NPSৰ অল্টাৰনেটিভ হিচাপত আৰু এটা বস্তু আনিছে, তাক UPS বুলি কৈছে। আৰু এই UPSটো যোৱা 26 জানুৱাৰী তাৰিখৰ দিনা অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে যে অসমতো এতিয়া NPS নহয় UPS আমি আৰম্ভ কৰিম। এতিয়া UPS আৰু NPS এই দুটাৰ মাজত পাৰ্থক্যনো কি, আৰু OPS পুৰণি পেঞ্চন ব্যৱস্থা আৰু UPS যিটো ইউনাইটেড পেঞ্চন স্কিম এই দুটাৰ মাজতো পাৰ্থক্য কি, এই সম্পৰ্কে অকণমান আলোচনা কৰিলে কিয়নো কৰ্মচাৰীসকলে আচলতে UPS নহয় OPS লাগে বুলি বাৰম্বাৰ দাবী জনাই আহিছে, আমি স্পষ্ট হৈ পৰিম। প্ৰথম কথা যে UPS যিটো ব্যৱস্থা, এই ব্যৱস্থাত পেঞ্চন দিয়াৰ কথা কোৱা নাই। এইখন গেজেট নটিফিকেশ্যন, ইয়াত এই গোটেই পেঞ্চন ব্যৱস্থাটোৰ কথা উল্লেখ কৰা হৈছে। এই পেঞ্চন ব্যৱস্থাটোত যদি আমি চাওঁ তেতিয়াহ'লে দেখা গৈছে যে 24 জানুৱাৰী 2025 তাৰিখে আমাৰ গেজেট নটিফিকেশ্যন হোৱা এই ব্যৱস্থা অনুসৰি পেঞ্চন নহয় এচিয়ৰ্ড পে আউট। আগতে আমাৰ অল্ড পেঞ্চন স্কিমত যিটো পেঞ্চন দিম বুলি কৈছিলে, এতিয়া কৈছে যে এচিয়ৰ্ড পে আউট, এটা নিশ্চিত এটা পে'মেণ্ট মানুহবিলাকক দিয়া হ'ব। এতিয়া এই পেঞ্চন ব্যৱস্থাৰ মই যেতিয়া এই গোটেই UPS এই গোটেই ব্যৱস্থাটো বাৰম্বাৰ পঢ়িছিলোঁ, বাৰম্বাৰ পঢ়ি বুজিবলৈ আৰু তাৰ পিছফালে দিয়া অংকটো যেতিয়া বাৰম্বাৰ কৰি আছিলোঁ, তেতিয়া দেখিছিলোঁ যে কোনোবা ক্ষেত্ৰততো NPSতকৈ এইটো বেয়া বস্তু UPSটো। এতিয়া দেখা গৈছে যে UPSত এটা কৰ্পাছ ফাণ্ড কৰিব এই ইউনাইটেড পেঞ্চন স্কিমত। এই কৰ্পাছ ফাণ্ডটো হ'ব 10% আমাৰ যিবিলাক চাকৰিয়ালবিলাকৰ পৰা প্ৰত্যেক মাহে 10%কে দৰমহাৰ 10%কে পইচা, বেচিক পে প্লাছ দিয়ে, তাৰ পৰা 10% পইচা কাটি ৰাখিব। আমাৰ অল্ড পেঞ্চন স্কিমত এনেকুৱা ধৰণৰ কাটি ৰখা কোনো ছিষ্টেম নাই। নিশ্চিতভাৱে এজন কৰ্মচাৰীয়ে গোটেই জীৱনটো ডেডিকেটেডলি কাম কৰাৰ কাৰণে তেওঁক সদায় পেঞ্চন পোৱাৰ পাছত তেওঁক দিয়াই হয়, মানে শেষৰ যিটো দৰমহা তাৰ আধা পেঞ্চন দিয়া হয়। ইয়াত কিন্তু কৈছে যে নহয়, তোমালোকে 10% দৰমহা জমা কৰি যাব লাগিব। তাৰপিছত চেণ্ট্ৰেল গভৰ্ণমেণ্টে 10% প্লাছ 8.5%, 18% পইচা এই কৰ্পাছত জমা দিব। এই দুইটা লগ লগাই যিটো পইচা হ'ব, আৰু
এই কৰ্মচাৰীবিলাকে কাটি ৰখা যিটো পইচা সেইটো যদি ইনভেষ্ট কৰি দিয়ে কোনোবা কোম্পানীত যদি ইনভেষ্ট কৰি দিয়ে তাৰ পৰা যিটো ইণ্টাৰেষ্ট পাব সেইটোৰ পৰাহে এটা পেঞ্চন দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব যিটো পেঞ্চন বুলি কোৱা নাই এইটো কি বুলি কৈছে এইটো কৈছে এছিয়ৰ্ড পে আউট গতিকে ইউপিএছত কি হ'ব কৰ্মচাৰীৰ দৰমহাৰ 10% কৰ্তন কৰি ৰখা হ'ব এই কথাটো মই ইতিমধ্যে ক'লোঁ গতিকে দৰমহা প্ৰত্যেকজন কৰ্মচাৰীয়ে 10%কে প্ৰত্যেক মাহতে কমকৈ পাব 1 নম্বৰ এনপিএছত নিৰ্দিষ্ট পৰিমাণৰ পেঞ্চন নাছিলে অপিএছত নিৰ্দিষ্ট পৰিমাণৰ পেঞ্চন শেষৰ যিটো দৰমহা তাৰ আধা ইউপিএছত কি ইউপিএছত 3টা ভাগ 10 বছৰ যদি চাকৰি কৰিছে তেতিয়াহ'লে 10,000 মিনিমাম পেঞ্চন 10 বছৰ যদি অতি কমেও 10 বছৰ কৰিছে তেতিয়াহ'লে 10,000 টকাৰ ন্যূনতম পেঞ্চন 10ৰ পৰা 25 বছৰ যদি কৰিছে আনুপাতিক আকাৰত পেঞ্চন আনহাতে ভেৰিফাইড পেঞ্চন স্কিম ব্যৱস্থাত থকা এককালীন সাহায্যৰ ক্ষেত্ৰত কৰ্মচাৰীসকলে অৱসৰৰ সময়ত একেবাৰে ন্যূনতম ধনহে লাভ কৰিব বুলি উল্লেখ কৰি বিধায়কগৰাকীয়ে উদাহৰণৰ সৈতে নিজৰ যুক্তি দাঙি ধৰাৰ চেষ্টা চলাই কয় যে ইপিএছ ব্যৱস্থাই কেতিয়াও কৰ্মচাৰীসকলক আৰ্থিক নিৰাপত্তা সুনিশ্চিত কৰিব নোৱাৰে অৱসৰৰ সময়ত যিটো এটা এককালীন সাহায্য দিব এইটো অল্ড পেঞ্চনত যদি 35 লাখ টকা কোনোবাই এককালীন সাহায্য পাইছে ইয়াত 3,50,000 মান টকা এককালীন সাহায্য এটা পাব ইয়াৰ অংকটো আছে দেই এইটো মানে একেবাৰে কম এটা পাব সেইটো মই মানে ইয়াত অংক কৰি দেখুৱাব লাগিব সেইটো অংক কৰি দেখুৱাবলৈ কোনেও এইটো সময় মোক নিদিব ইয়াত পিছফালে অংক এটা দেখুৱাই দিছে গতিকে কিন্তু মই এমাউণ্টটো কৈছোঁ যিটো 35 লাখ টকা এজন মানুহে ওলাই গ'লে আজিৰ দিনটোত ওলাই গ'লে এককালীন সাহায্য এটা পায় তো সেইটো ইয়াত 35 লাখ টকা যিজন মানুহে আজিৰ দিনটোত পাব পেঞ্চন পালে সেইটো ইয়াত গৈ আকৌ 3,50,000 মান টকাহে পাব তো যদি অৱসৰৰ সময়ত এককালীন সাহায্য কিমান পাব যদি আজিৰ দিনটোত শেষ 12 মাহৰ গড় যদি দৰমহা 68,850 টকা হয় তেতিয়াহ'লে 10 বছৰ চাকৰি কৰিলে তেওঁ কি ক'ব এককালীন সাহায্য পাব 1,38,700 টকা 20 বছৰ চাকৰি কৰিলে তেওঁ পাব 2,75,400 টকা 2,75,400 টকা আৰু 25 বছৰ চাকৰি কৰাৰ পাছতে 25 বছৰ চাকৰি কৰি ওলাই গ'লে মানুহজনে পাব 3,44,250 টকা যেটো এতিয়া 25 বছৰ চাকৰি কৰিলে 35 লাখ মান টকা পায় মানুহ এজনে এইটো দৰমহাত গতিকে এইটো ভয়ানক সাংঘাতিক ধৰণৰ কথা এটা ইউপিএছত অপিএছৰ দৰে গ্ৰেচুইটিৰ ব্যৱস্থাও নাই আৰু নাই জিপিএফৰ ব্যৱস্থাও জিপিএফও নিদিয়ে আৰু গ্ৰেচুইটিও নিদিয়ে ইউপিএছত অপিএছৰ দৰে 10 বছৰ পেঞ্চন বৃদ্ধিৰ 10 বছৰ মূৰে যে এই যিটো দৰমহা বৃদ্ধিৰ কাৰণে যিবিলাক আয়োগ হয় তো এই জিপিএছত কিন্তু এই দৰমহা বৃদ্ধিৰ ওপৰত ভিত্তি কৰি পেঞ্চন বৃদ্ধিৰ যিটো ব্যৱস্থা এই ব্যৱস্থাটো নাই কাৰণ আগতে দৰমহাৰ পৰা 10% যে কাটিছিলে তাৰ ওপৰতে পেঞ্চন দিব গতিকে নতুনকৈ যিটো দৰমহা বৃদ্ধি হ'ব তাত কোনো ধৰণৰ এনহান্সমেণ্ট পেঞ্চনৰ এনহান্সমেণ্ট নাই গতিকে এজন কৰ্মচাৰীয়ে খালি ইয়াত এটাই সুবিধা এনপিএছত কৰিলে কোনোবাই 2,000 টকাও পেঞ্চন পায় ইয়াত ফিক্স কিন্তু 10 বছৰ কাম কৰিলে মিনিমাম 10 বছৰ কিন্তু কাম কৰিলেহে পাব 10 বছৰ কাম কৰিলে ফিক্স তেওঁ 10,000 টকা এটাৰ পেঞ্চন পাব কিন্তু 10,000 টকাৰ পেঞ্চনটো অকণমান ডাঙৰ যেন লাগিব পাৰে কিন্তু এতিয়া আজিৰ দিনটোত যিবিলাক মানুহে চাকৰিত অংশগ্ৰহণ কৰিছে তেওঁ 10 বছৰৰ পাছত যদি 10,000 টকা পেঞ্চন পায় সেইটো আজিৰ দিনটোৰ 1,000 টকা মান হ'বগৈ আজিৰ দিনটোৰ 1,000 টকা মান হ'ব এই যে দৰমহা বৃদ্ধিৰ লগত এই যে ডিয়াৰলেন্স এলাউন্স থাকে দৰমহা বৃদ্ধিৰ লগত মূল্য বৃদ্ধিৰ যিটো সম্পৰ্ক এই সম্পৰ্কটোৰ ভিত্তিত যে প্ৰত্যেক 10 বছৰৰ মূৰে দৰমহা বৃদ্ধিৰ যিটো সিদ্ধান্ত সেই সিদ্ধান্ত অনুসৰি পেঞ্চন বৃদ্ধিৰ কোনো ব্যৱস্থা নাই কাৰণে টকা 10,000 পালেও সেইটো গৈ আল্টিমেটলি 1,000 টকাৰ নিচিনা হ'ব গতিকে ইউপিএছ চিষ্টেমটো এটা ভয়ানক এটা চিষ্টেম ক'ৰবাত সেইকাৰণে এনপিএছতকৈ ই ভয়ানক ক'ত ভয়ানক এনপিএছ চিষ্টেমত যিটো 10% পইচা আপুনি দৰমহাৰ পৰা কাটি যাব সেইটো আপুনি যিদিনা ৰিটায়াৰ কৰিব সেই 10% পইচাটো একেলগতে আপুনি ঘূৰাই পাব গতিকে যাবৰ সময়ত আপুনি অন্ততঃ 20 লাখ টকা এটা পাই যাব সেই ইয়াত কিমান পাব 25 বছৰ চাকৰি কৰি যাবৰ সময়ত আপুনি 3,44,250 টকা পাব গতিকে যিসকল কৰ্মচাৰী আপোনালোকে চাব দে 60 বছৰ বা 65 বছৰলৈকে চাকৰি কৰে আজিকালি গোটেই জীৱনৰ আটাইতকৈ ভাল সময়খিনি চৰকাৰৰ কাৰণে দিলে ৰাইজৰ কাৰণে দি দিলে
আৰু যি সময়ত তেওঁ কাম কৰিব নোৱাৰে 65 ইয়াৰ্ছ হ'ল তেওঁ যি সময়ত একদম মানে তেওঁ জীৱনটোৱে তেতিয়া অলস হৈ গ'ল আৰু তেওঁ ক্ৰিয়েটিভিটি নাইকিয়া হৈ গ'ল তেওঁ কষ্ট কৰিব নোৱাৰা হৈ গ'ল গোটেই জীৱনৰ ভাল ক্ৰিয়েটিভ সময়খিনি সমাজৰ কাৰণে দি দিলে সেই মানুহজনক তেতিয়াৰ মূল্যৰ খাৰত যদি টকা 1000 পেঞ্চন দিয়ে 10,000 হ'ব এইটো আজিৰ দিনৰ 1000 তাৰমানে সেইটো যদি পেঞ্চন দিয়ে তেতিয়াহ'লে সেই মানুহজনে আমাৰ এতিয়া এই যে 250 টকাৰ বৃদ্ধ পেঞ্চন পোৱাৰ নিচিনা অৱস্থা হ'ব বিধায়ক অখিল গগৈৰ এই দাবীক সমৰ্থন জনাই AUDF-ৰ বিধায়কগৰাকীয়েও কৰ্মচাৰীসকলৰ আৰ্থিক নিৰাপত্তাৰ প্ৰতি লক্ষ্য ৰাখি পুৰণি পেঞ্চন ব্যৱস্থা বাহাল ৰখাৰ বাবে সদনত দাবী উত্থাপন কৰে কিয় আমি পুৰণি পেঞ্চন দিব পৰা নাই এইবিলাক কিয় আমি নতুন নতুন স্কিম ওলাই মানুহবিলাকক ডিপ্ৰাইভ কৰি আছো সামান্য পইচাত তেখেতসকলক সন্তুষ্ট থাকিবলৈ বাধ্য কৰাই আছো গতিকে মই ভাবো যে স্বাধীনতাৰ পিছৰ পৰা দীৰ্ঘদিন যে পুৰণি পেঞ্চন সিস্টেম আছিল এতিয়াও দুই এখন ৰাজ্য চলি আছে আমাৰ অসম ৰাজ্যও সেই সিদ্ধান্তৰ ওপৰত আমি আহিব লাগে আৰু পুৰণি যে পেঞ্চন সিস্টেম আছিল সেই সিস্টেমৰ আওতাত প্ৰত্যেকজন কৰ্মচাৰী যিসকল ৰিটায়াৰমেণ্টত যাব তেখেতসকলক সেই পেঞ্চনৰ ব্যৱস্থা তেখেতসকলক কৰিব লাগে আৰু নতুন যি সিস্টেমলৈকে আমি গৈ আছো এইটো বাতিল হ'ব লাগে বাঞ্চাল হ'ব লাগে আৰু অখিল গগৈ ডাঙৰীয়াৰ প্ৰস্তাৱ গ্ৰহণ কৰি সেইমতে সিদ্ধান্ত কৰিব লাগে এইখিনি মোৰ বক্তব্য ইফালে বিৰোধী বিধায়কদ্বয়ৰ এনে দাবীক এক প্ৰকাৰ নস্যাৎ কৰাৰ উদ্দেশ্যেৰে শাসক দলৰ বিভাগীয় মন্ত্ৰীগৰাকীয়ে এই সম্পৰ্কত চৰকাৰৰ স্থিতি দাঙি ধৰিব গৈ পাকে প্ৰকাৰে NPS ব্যৱস্থাক সমৰ্থন কৰাৰ লগতে ইউনিফাইড পেঞ্চন ব্যৱস্থা সম্পৰ্কত বিত্ত বিভাগে প্ৰয়োজনীয় নীতি নিয়ম প্ৰস্তুত কৰি আছে বুলি সদনত দোহাৰে অখিল গগৈ ডাঙৰীয়াই Rules and Procedure and Conduct of Business in Assam Legislative Assembly under Rule 115-ৰ অধীনত যিটো বিষয় উত্থাপন কৰিছে এই বিষয়টো চৰকাৰৰ দৃষ্টিগোচৰ হৈছে আৰু ইয়াত মাননীয় সদস্য মনোৰঞ্জন তালুকদাৰ ডাঙৰীয়া আমাৰ জনীয়া সমষ্টিৰ বিধায়ক ডাঙৰীয়া কৰ্মচাৰী সেই কৰ্মচাৰীখিনি আগৰ অল্ড পেঞ্চন মতে তেওঁলোকে থাকিব এই স্কিমত কিন্তু 1 ফেব্ৰুৱাৰী 2005-ৰ পিছত যিখিনি কৰ্মচাৰী নিযুক্তি হ'ব তেওঁলোকৰ ক্ষেত্ৰত অল্ড পেঞ্চনৰ ঠাইত নিউ পেঞ্চন স্কিম এটা ইন্ট্ৰডিউচ কৰা হৈছে আৰু নিউ পেঞ্চন স্কিমটোৰ যিটো প্ৰভিজন এজন কৰ্মচাৰীৰ তেওঁৰ টোটেল যিখিনি পাব চেলাৰী বেচিক পে তাৰ 10% বেচিক পে আৰু ডিয়াৰনেছ এলাউন্স যিটো থাকিব তো সেই 10% তেওঁলোকৰ পৰা গৈ এইটো আমাৰ পেঞ্চন ফাণ্ড একাউণ্টত জমা হ'ব আৰু তেওঁলোকৰ পৰা 10% আহিব আৰু এই টোটেল এমাউণ্ট যিটো মেনেজড হ'ব এইটো নেশ্যনেল ছিকিউৰিটি ডিপজিটৰী লিমিটেড এই একাউণ্টৰ জৰিয়তে এইটো এই অথৰিটিৰ জৰিয়তে এইটো মেনেজ কৰা হ'ব আৰু ছুপাৰভাইজ কৰিব পেঞ্চন ফাণ্ড ৰেগুলেটৰী ডেভেলপমেণ্ট অথৰিটি এইটো মানে ছুপাৰভাইজ কৰিব গতিকে ছুপাৰভাইজ কৰাৰ পিছত এই যিখিনি 10% পইচা জমা হ'ল গভৰ্ণমেণ্টেও তাতে আমাৰ 14% পইচা জমা দিছে এইখিনি যেতিয়া গোটেইখিনি এই ফাণ্ডটোত আমাৰ জমা হ'ব PPAN ফাণ্ডত যেতিয়া জমা হ'ব তো ৰিটায়াৰমেণ্ট হোৱাৰ পিছত তেওঁ এই টোটেল যিখিনি জমা হৈছে তাৰ পৰা তেওঁ 60% পইচা তেওঁ উইথড্ৰ কৰিব পাৰিব 60% পইচা তেওঁ পাব আৰু 40% যিটো পইচা থাকিব এই 40% পইচাটোৰ মানে আমাৰ এই একাউণ্টত মানে আমাৰ ইনভেষ্ট হ'ব এইটো 40% পইচাটো আৰু সেই ইনভেষ্ট যে হ'ব ইঞ্চুৰেঞ্চ কোম্পানী হওক কম পইচা জমা আছে গতিকে সেই দৰমহাৰ সমানুপাতিকভাৱে এই ইনভেষ্টমেণ্টৰ পৰা যি পইচা আহিব তাতে তেওঁলোকক পেঞ্চন হিচাপে দিয়া হ'ব গতিকে এই যিটো ছিষ্টেম এই ছিষ্টেমটো আমাৰ গোটেই ভাৰতবৰ্ষতে লাগু কৰিছে গতিকে তাৰ উপৰিও এতিয়া আমাৰ মাননীয় সদস্যসকলে কৈছে যে আগৰ যিটো OPS আছিল সেই OPSটোত আমাৰ কি হয় যে এজন এমপ্লয়ী যিমান তেওঁ দৰমহা পাইছিল গতিকে দৰমহা পোৱাৰ পৰা 50% পইচা তেওঁ পেঞ্চনৰ দিনাখন পায় আৰু এতিয়া এই স্কিমটো মতে আমাৰ 10% প্লাছ 14% অসম চৰকাৰৰ এই গোটেই পইচাখিনি যে জমা হ'ব তাৰ পৰা 60% পইচা এতিয়া নিউ পেঞ্চন পলিচি মতে তেওঁলোকে পাব
আৰু 40% পইচা এইটো তেওঁলোকৰ যিটো ৰিটায়াৰমেণ্টৰ পিছত 40% পইচা তেওঁলোকৰ কি হ'ব এই একাউণ্টছত জমা হ'ব, যিটো PPAN একাউণ্টছ তাত জমা হ'ব আৰু জমা হৈ তাৰ পৰা যিখিনি তেওঁলোকে ইনকাম হ'ব তাৰ পৰা তেওঁলোকে বাকী পেঞ্চন হিচাপে পইচা পাই থাকিব পাৰিব। গতিকে এই ক্ষেত্ৰত আমাৰ নিউ পেঞ্চন পলিচি মতে আমাৰ অখিল গগৈ ডাঙৰীয়াই শিক্ষকসকলৰ কথাও কৈছিলে, যে শিক্ষক কৰ্মচাৰীৰ কথা কৈছিল। গতিকে আজিৰ দিনটোত স্কুল ডিপাৰ্টমেণ্টৰো প্ৰায় 845 এমপ্লয়িজ ফল আণ্ডাৰ নিউ পেঞ্চন স্কিম আজিৰ দিনটোত। গতিকে তেনেকুৱা ধৰণৰ এতিয়া আমাৰ নিউ পেঞ্চন স্কিমত প্ৰায় 2,80,000 কৰ্মচাৰী ইয়াত অন্তৰ্ভুক্ত হৈছে আৰু কণ্ট্ৰিবিউশ্যন ফ্ৰম দ্য ফাইনেন্সিয়েল ইয়াৰ 2024-25 কোটি টকা হৈছে আণ্ডাৰ দিছ গ্ৰাণ্ট নাম্বাৰ 23। গতিকে আজিৰ দিনটোত যিটো আমাৰ অখিল গগৈ ডাঙৰীয়াই কৈছে যে ইয়াৰ পিছত আকৌ এটা নতুন স্কীম আহিল UPS। গতিকে UPSটো যেতিয়া আহিল, UPSত তেখেতে কৈছে যে ইয়াতে GPF জমা নহ'ব, কিবা জমা নহ'ব। সেইটো কথাটো সত্য নহয়, কাৰণ GPSটো জমা হ'ব এই যিটো একাউণ্ট, এই একাউণ্টতে জমা হ'ব GPSটো কাৰো কৰ্মচাৰীৰ সেইটো ব্যক্তিগত কৰ্মচাৰীসকলৰ সেইটো অধিকাৰ, সেই অধিকাৰৰ পৰা তেওঁলোকক প্ৰাপ্যৰ পৰা তেওঁলোকক বঞ্চিত কৰিব নোৱাৰে। গতিকে UPSৰ ক্ষেত্ৰত মাননীয় মুখ্যমন্ত্ৰীয়ে কৈছে, আমাৰ অখিল গগৈ ডাঙৰীয়াই কৈছে যে মাননীয় মুখ্যমন্ত্ৰীয়ে কৈছে আমি UPS আমি ইয়াতে বলবৎ কৰিম। গতিকে UPS বলবৎ কৰাৰ ক্ষেত্ৰত এতিয়া আমাৰ ফাইনেন্স ডিপাৰ্টমেণ্টে জনাইছে যে UPSৰ সম্পৰ্কত ফাইনেন্স ডিপাৰ্টমেণ্টে GPF আমাৰ ফাইনেন্স ডিপাৰ্টমেণ্টে এই গোটেই বস্তুখিনি এতিয়া বৰ্তমান মানে বনাই আছে যে কেনেকুৱা ধৰণত হ'ব, কি হ'ব। তাৰ ফাইনেল শ্বেপটো এতিয়াও হোৱা নাই UPSৰ ক্ষেত্ৰত। সেইকাৰণে মই ফাইনেল শ্বেপটো যদিকে ফাইনেন্স ডিপাৰ্টমেণ্টে এতিয়ালৈকে ফাইনেল শ্বেপটো দিব পৰা নাই, গতিকে এইটোত মই কথাখিনি নকওঁ। গতিকে ফাইনেল শ্বেপটো দিয়াৰ পিছত এইখিনি ৰাজহুৱা কৰা হ'ব, আপোনালোকে সকলোৱে গম পাব। এফালে পেঞ্চন সম্পৰ্কত সদনত বাক বিতণ্ডা, আনফালে কৰ্মচাৰী সংগঠনসকলৰ নেৰা নেপেৰা বাদ প্ৰতিবাদৰ মাজত ৰাজ্যৰ লক্ষ লক্ষ কৰ্মচাৰী পেঞ্চনৰ ক্ষেত্ৰত কেনে সুফল লাভ কৰিব সক্ষম হ'ব, সেয়া পৰৱৰ্তী সময়ত নিশ্চয়কৈ লক্ষণীয় হ'ব। ধন্যবাদ।